SSC জিডি 2026 ফিজিক্যাল আৰু মেডিকেল একেলগে হ'ব নেকি এইটো তোমালোকে মোক বহুতে কমেন্ট বক্সত কমেন্ট কৰি সুধি থাকা বা বহুত মনত কনফিউজন আজি ভিডিওটো তোমালোকক ধুনিয়াকৈ বুজাই দিম এইবাৰ SSC জিডি 2026 ফিজিক্যাল আৰু মেডিকেল একেলগে হ'ব নেকি তাৰ আগত যদি চেনেলটো নতুনকৈ আহিছে সকলে সাবস্ক্ৰাইব মাৰা ভিডিও লাইক কৰা আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই ফলো কৰি দিবা আৰু বাকি 25 মে এন্টেলিয়া সেকেন্ড শিফটত এক্সাম কাৰ আছে কমেন্ট বক্সত কমেন্ট কৰি জনাবাচোন মোৰ মানে তাতে এক্সাম পৰিছে তো 25 মে যাই আছো যদি তোমালোকৰ কাৰোবাৰ আছে লগ পাম ধুনিয়াকৈ তো আহক আজি ভিডিওটো আমি স্টাৰ্ট কৰো চেনেলটো সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি দিবা তো আহক আজি ভিডিওটো আমি স্টাৰ্ট কৰো চাওক SSC জিডি যেহেতু এক্সাম এতিয়া চলি আছে আৰু চলি থকা এতিয়া এক্সাম প্ৰায় 3rd উইক পাব আহি তো আৰু বেছি দিন নাই তোমালোকে এক্সাম শেষ হৈ যাব আৰু ধৰি লোৱা তোমালোকে এসপ্তাহ এক্সাম আছে এসপ্তাহ পিছত তোমালোকে SSC জিডি এক্সাম শেষ হৈ যাব আৰু শেষ হৈ যোৱাৰ পিছত কেইদিনমান পিছত তোমালোকৰ ৰিজাল্ট দিব ৰিজাল্ট মানে কি এনসাৰ কি ওলাব তাৰ পিছত তোমালোকে এক্সামৰ ৰিজাল্ট দিব জুনৰ লাষ্টৰ ফালে বা জুলাই ফালে ৰিজাল্ট দিব আৰু ফিজিক্যালো জুলাই লাষ্টৰ ফালে নহলে আগষ্টৰ ফালে স্টাৰ্ট হৈ যাব এতিয়া মেইন কথা হ'ল ফিজিক্যাল আৰু মেডিকেল একেলগে হ'ব নেকি তো চাওক SSC জিডি কাট অফটো 3টাত ওলায় যেহেতু এক্সাম কাট অফ ওলাব তাৰ পিছতে তোমালোকে ওলাব ফিজিক্যাল কাট অফ তাৰ পিছত ওলাব মেডিকেলৰ ফাইনেল কাট অফ তো এতিয়া যদি মই ক'ব যাওঁ 2024 ৰ কথা 2024ত মানে কিবা ইলেকশ্যনে নে কিবা আছিল যেটো কাৰণে নেকি ফিজিক্যাল আৰু মেডিকেলটো একেলগে পাতি দিছিল SSC জিডি কিন্তু তাৰ পিছত 2025 হ'ল কিন্তু 2025তো কিন্তু ফিজিক্যাল মেডিকেল একেলগে হোৱা নাই আৰু যদি 2026 ৰ কথা ক'ব যাওঁ 2026তো হয়তো 2026তো SSC জিডি ফিজিক্যাল মেডিকেল একেলগে নহয় বেলেগকৈ হ'ব কাৰণ 2024ত কিবা না ইলেকশ্যনে কিবা এটা প্ৰবলেম হৈ আছিল ইলেকশ্যন নে কিবা হৈ আছিল সাগে ইলেকশ্যনৰে যেটো কাৰণে নেকি সময় হাতত কম আছিল এই কাৰণে ফিজিক্যাল মেডিকেল একেলগে পাতিছিল কিন্তু 2025 তো একো নাছিল তো এইবাৰো কি জানি একোৱে নাই কাৰণ ইলেকশ্যন হৈয়ে গ'ল আৰু সাগে একো হেৰি নাই সেই কাৰণে সাগে এইবাৰ ফিজিক্যাল আৰু মেডিকেল একেলগে নহয় বহুত কমে চান্স আছে একেলগে হোৱা কিন্তু বেছি চান্স আছে 90% চান্স আছে ফিজিক্যাল আৰু মেডিকেল একেলগে নহয় বেলেগকৈ হ'ব কাৰণ যোৱাবাৰ কিবা 2024ত কিবা ইলেকশ্যনৰ কাৰণে নেকি হেতু কাৰণে তোমালোকক একেলগে পাতি দিছিল কিন্তু তাৰ বাহিৰে আৰু এনেকে মানে কেতিয়াও দেখা পোৱা যোৱা নাই যে SSC জিডি ফিজিক্যাল মেডিকেল একেলগে পাতিছে হঠাৎ মানে ইমার্জেন্সি টাইমতে এইটো কামটো কৰে কিন্তু এতিয়াতো একো ইমার্জেন্সি নাই তো সেই কাৰণে সাগে এইবাৰ ফিজিক্যাল মেডিকেল একেলগে নহয় তো তোমালোকে একো চিন্তা কৰিব নালাগে ফিজিক্যালৰ কাৰণে তোমালোকে টাইম পাবা মেডিকেলৰ কাৰণে তোমালোকে ধুনিয়াকৈ টাইম পাবা তো দুইটা বস্তু কাৰণে তোমালোকে টাইম পাবা তো একো চিন্তা কৰিব লগা একো নাই তোমালোকে বিন্দাস থাকা ফিজিক্যাল মেডিকেল একেলগে হোৱাৰ চান্স বহুতে বেছি কম আছে আৰু এটো ডাইৰেক্টলি হয়তো ক'বই পাৰি যে ফিজিক্যাল মেডিকেল এইবাৰ একেলগে নহয় সেইবাৰ বাৰু 2024 বেলেগ কথা আছিল কিন্তু 25তো হোৱা নাই বা তাৰ আগতো দেখা পোৱা যোৱা নাই তো এতিয়াও যদি ক'ব যা ডাইৰেক্টলি ফিজিক্যাল মেডিকেল এইবাৰ একেলগে নহয় সাগে হয়তো বেলেগকৈ হ'ব কাৰণ কমে চান্স আছে এনেকুৱা হোৱা আৰু যিসকল ক্যান্ডিডেট SSC জিডি এক্সাম শেষ হৈ গ'ল তোমালোকে এতিয়া পুৰা ফিজিক্যালৰ কাৰণে মাথা মাৰা কাৰণ এইবাৰ SSC জিডি এক্সামটো যেহেতু 2 মাহ মান দিলে হৈছে 1.5-2 মাহ হেতু কাৰণে এইবাৰ ফিজিক্যাল বহুত বেছি জলদি হ'ব যাৰ কাৰণে নেকি তোমালোকে যদি এক্সাম একদম শেষ হোৱালৈকে ৰখি থাকা 30 তাৰিখলৈকে ৰখি থাকা তাৰ পিছত কিন্তু তোমালোকে দেৰি হৈ যাব কি ঠিক তেতিয়ালৈকে এতিয়া চাক বৰষুণ বতৰৰ দিন কেতিয়া বৰষুণ তোমাৰ সপ্তাহ 2 দিন 3 দিনকৈ ৰানিং কৰিব নোৱাৰা ফিল্ডত যদি পানী হৈ যায় বা ৰাস্তাত বৰষুণ দি দিয়ে তো ৰানিং কেনেকৈ কৰিবা তো হেতু কাৰণে যেতিয়া সময় লছ নকৰিবা যোনটো টাইমতে পাৰা বৰষুণৰ দিন এতিয়া বৰ্তমান সেইকাৰণে যেতিয়া টাইম পোৱা ৰাতিপুৱা হওক তোমালোকে ইভিনিংতে হওক যেতিয়া টাইম পোৱা তোমালোকে ফিজিক্যালৰ কাৰণে মাথা মাৰা কাৰণ 5 কিলোমিটাৰ 24 মিনিটত মাৰাটো ইমানো ইজি নহয় কিন্তু বাৰু ৰানিং কৰি থাকিলে ইমানো হাৰ্ড নহয় আৰু ছোৱালীসকলৰ কথা ক'ব গ'লে তোমালোকৰ 1600 মিটাৰ 8.5 মিনিটত মাৰা তোমালোকৰ কাৰণে হয়তো ইমানো ইজি নহ'ব পাৰে তো সেইকাৰণে তোমালোকে যোৱা ফিজিক্যালৰ কাৰণে এতিয়া প্ৰস্তুতি চলোৱা কাৰণ এক্সাম তোমালোকৰ যেহেতু শেষ হ'ল বা শেষ হ'বই তো এতিয়া সময় হাতত নাই একদমে সময় নাই তো সময় লছ নকৰিবা মুঠতে এতিয়া যোৱা পুৰা ফিজিক্যালৰ কাৰণে ষ্ট্ৰং হোৱা তো চাওক এক্সাম ইমান ধুনীয়া যদি স্কোৰ কৰা 70 80 90 100 স্কোৰ কৰি যদি ফিজিক্যালত যাই ফেল হৈ যোৱা তো তোমাৰ গোটেই বছৰটো পঢ়াটো বৰবাদ হৈ যাব লগতে বছৰটো বৰবাদ মানে কি তোমাৰ স্যালাৰিও ভাবিছোৱাচোন এক বছৰত কিমান মান স্যালাৰি হ'ব যায় কিনে 40-50 হাজাৰকৈ যদি স্যালাৰি হয় তো তোমালোকৰ যায় কিজানি বছৰত কমসে কম 4-3 লাখ বা 5 লাখ টকা এটা তোমালোকৰ লছ হৈ যায় আছে তো ইমানখিনি টকা কিয় লছ কৰা টকাৰ পৰা মোটিভেশ্যন ল'ব লাগে টকা ইমানখিনি টকা পাম মই কিয় ইমান হেৰি কৰিম তো সেইটো হিচাপত তোমালোকে ফিজিক্যালৰ কাৰণে পুৰা জোৰ দিয়া এক্সামটো তোমালোকৰ চাগে শেষে হৈ গ'ল বেছিভাগৰ আৰু যিসকলৰ আছে তোমালোকে বেছি এক্সামত ফ'কাছ কৰা প্ৰেক্টিছ কৰা ৰিভিজন কৰা আৰু যদি এক্সাম শেষ হৈ গ'ল তোমালোকে এতিয়া প্ৰথম তোমালোকে ষ্টাৰ্টিঙত তোমালোকে 2 টাইমকৈ ফিল্ডত যোৱা আৰু যদি তোমালোকে 2 টাইমকৈ নোৱাৰা 1 টাইমকৈ হ'লেও যোৱা মুঠতে মিছ নকৰিবা এদিনৰ SSC জিডি ফিজিক্যালটোক যদি তোমালোকে ইজিলি লৈ লোৱা তাৰপিছত চাবা কিন্তু নিজে পস্তাবা কাৰণ ইমানো ইজি নহয় তোমালোকে যিমান ভাবা 5 কিলোমিটাৰ 24 মিনিটত মাৰাটো ইমানো ইজি নহয় ফিল্ডত যাই চালে নিজে গম পাবা বাৰু যিসকলে আসাম পুলিচৰ কাৰণে কৰি আছে সেইসকলৰ কথা ক'ব নাযাওঁ কাৰণ সেইসকলে ইতিমধ্যে ভাল এটা ৰানিঙৰ টাইমিং মিলাব লাগিব বা সেইসকলে মিলাই পাইছে কাৰণ আসাম পুলিচত ৰানিংটো বহুত ষ্ট্ৰং হয় কাৰণ 3200 মিটাৰ ৰানিংটো ইমান ইজি নহয় ল'ৰাসকলৰ আৰু ছোৱালীসকলৰ 800 মিটাৰটো ইমানো ইজি নহয়
নহয় 4 মিনিট নেকি কিমানত মাৰিব লাগে তো ইমানো ইজি নহয় তো এইটো হিচাপত তোমালোকে ফিজিক্যালি ষ্ট্ৰং আছে যিসকলে এছাম পুলিচকো টাৰ্গেট কৰে কিন্তু যিসকলে অনলি SSC টাৰ্গেট কৰি আছে সেইসকলৰ কাৰণে কিন্তু ফিজিক্যালটো হাৰ্ড হ'ব যিসকলে কিন্তু SSC টাৰ্গেট কৰে সেইসকলে কিন্তু ফিজিক্যালটো অলপমান ঢিলাই লৈ লয় কাৰণ ইমান মানে অলপমান ইজি হৈ যায় না কিন্তু সিমানো ইজি নহয় সেইকাৰণে লছ নকৰিবা যোৱা ফিল্ডত যোৱা ভালদৰে ৰানিং কৰা এতিয়া সময় হাতত নাই ফিজিক্যালি বা জলদি হ'ব ফিজিক্যাল জলদি হ'লে মেডিকেলো জলদি হ'ব তোমালোকৰ যদি কিবা প্ৰব্লেম আছে ইটো হিটো তো তোমালোকে এক্সাৰসাইজ কৰা ভালদৰে ইটোটো ঠিক কৰিব ট্ৰাই কৰা একদমই সময় লছ নকৰিবা বাকি গাইস আজি ভিডিওটো ইমানে আছিল চেনেলটো নতুন আহিলে অকল সাবস্ক্ৰাইব মাৰিবা তো বাই বাই বেলেগ ভিডিঅ' লগ পাইছো টাটা